মৰিগাঁও মেইন টাউনৰ পৰা 15 কিলোমিটাৰ মান আহিলে আপোনালোকে এনেকুৱা এটা ভিউ দেখিব আৰু লগতে আপোনালোকে গুহাৰ মাজেদি যায় এই ভিউটো চাব লাগিব এই ঠাইটো ক'ত আছে যদি জানিব মন আছে এই ভিডিওটো লাষ্টলৈ চাওক তো গাইস নতুন এটা মিনি ব্লগলৈ আপোনালোকক স্বাগতম জনাইছো আজি 5 দিনে হ'ল মামাহাতৰ ঘৰত থকা আৰু যেহেতু কালিলৈ ঘৰত যাম গৈ আজি ভাবিলো মহেশাম ওচৰতে আছে এপাক চাই আহো গৈ বহুত কিবা আইছো আগতে কিন্তু ভিডিও বনোৱা হোৱা নাছিল আৰু ভাবিলো আজি ভিডিও এটা বনাই দিও সৰি গাইস কোন আইছে কব পাহৰিয়ে গৈছিলো আমাৰ লগত আইছে মামা আৰু মোৰ ভাইটি আৰু এজন আইছে কিন্তু ভিডিও তোলাব বহুত লাজ কৰে মানে ধনুৰ কথা কৈছো আৰু তেনেকৈ ধুনিয়া পৰিবেশ এটাৰ মাজেদি পাৰ হৈ আমি পালোহি মহেশাম আৰু এই গেটখনৰ দি ওপৰলৈ উঠি যাব লাগিব কিনমিন মানুহ হলে ইমান কথা নাই কিন্তু মোৰ নিচিনা শকত হলে ফেফনি কিন্তু বাহি হৈ যাব গাইস তেও যেনে তেনে ওপৰ পালোহি ফাৰ্ষ্ট গৈ ভাগ কৰি লৈ ওপৰলৈ উঠি গলো আৰু এই গুহাৰটো মাজে দিয়ে ধুনিয়াকে ওপৰলৈ গৈ এইটো ভিউ দেখিব আপোনালোকে ওপৰতে অলপ সময় ৰখি তললৈ ধুনিয়াকে নামি আহিলো এই ঠাইটো হৈছে আমাৰ মৰিগাঁও ডিস্ট্ৰিক্টৰ আমকটা গাঁও আৰু আপোনালোকে যদি যাব বিচাৰে যাব পাৰে ধুনিয়া এটা পৰিবেশ আৰু আজি মিনি ব্লগটো ইমানে আছিলে যদি চাই ভাল পালে লাইক কমেন্ট শেয়াৰ সাবস্ক্ৰাইব কৰি দিব